নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পল্লৱিকা দেৱীয়ে মোৰ চেনেল পল্লৱিকা নাথলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মঙলবাৰ, দেখিছেই নহয় মই পূজা পাঠ কৰি ৰেডি। এতিয়া সময় হৈ গ'ল 7 বাজিল। দেখিছে বাহিৰত কেনেকুৱা ৰ'দৰ এটা ভাৱ আহিছে। আজি বতৰটো খুব ভাল, মানে কি আৰু গৰমত এতিয়া ভাল বুলি ক'বলৈও মানে ভাল হ'লে এইটো দিগদাৰেই হ'বগৈ পিছলৈ ৰ'দ দি বাৰু যা নহওক, ৰ'দ দিলে ভালেই লাগে। আৰু মোৰ অকণমান কামো আছে ৰ'দৰ, ইমানখিনি দিন বতৰটো বেয়া হৈ আছিলে মানে, সেই গতিকে মোৰ কামটো আধা হৈ আছিলে, সেইটোও আজি আপোনালোকক মই দেখাম। আৰু মই ভাবিলোঁ আজি মোৰ ভিডিঅ'টো এনেকৈ আৰম্ভ কৰোঁ। আহকচোন তেনেহ'লে মই আপোনালোকক দেখাওঁ। এতিয়া ইহঁত দুটাক মই ক'লোঁ ইহঁতক কিবা এটা দি আহা। ল'ৰা দুটাক ক'লোঁ, ইহঁতে এয়া কৰিছে, ঘাঁহ খুৱাইছে এনেকৈ, আৰু এটাই কৰিছে এয়া চাওক। আৰু ছোৱালীটো আজি শোৱাৰ পৰা উঠাই নাই। এইটো ভাজ দেখিলেনে? তাক ৰাতিপুৱা এয়া কৰিবলৈ দিবলৈ নহয় বোলে, তাৰ উঠা দেৰি, কিন্তু ই সোনকালেই উঠিছে। এয়া চাওক ইহঁতৰ কাম ৰাতিপুৱা। আৰু ছোৱালী শোৱাৰ পৰা উঠাই নাই। এইফালে এই দুজনা এক্সাৰচাইজত লাগিছে, পঢ়া শুনা কৰি লৈ। আৰু ইহঁতে ৰাতিপুৱাৰ আহাৰটো দিলে। মই এতিয়া সিহঁতলৈ বনাম এটা পকৰি। কৈ আছে কেইবাদিনো, আগতেও বনাওঁ, এতিয়া সিহঁতে এইটো খাবলৈ মন কৰিছে, গতিকে সিহঁতলৈ মই পকৰি বনাওঁ। আৰু ইহঁতে এক্সাৰচাইজ কৰি থাকক, দেৰিকৈ খাব, বহুত দেৰি হ'ব সিহঁতে খাওঁতে। গতিকে আহকচোন মই কি বনাওঁ আপোনালোকক দেখাওঁ। চিনি পাইছেনে আপোনালোকে বাৰু? কলৰ ফুল চাওক, কলডিলৰ পৰা যিটো ওলায় এইটো ফুল চাওক। এইটো মই আচলতে বনাম বুলি কৈছিলোঁ যদিও নোৱাৰিলোঁ, আলহী আহিলে। গতিকে মই এইখিনি আলহীৰ লগত কথা পাতিয়ে এইটো এইখিনি এনেকৈ কৰি ল'লোঁ। এনেকৈ এয়া গোটেইখিনি মই এনেকৈ কৰি ল'ম। এয়া চাওক, এনেকৈ কৰি ল'ব। এইটো আগতে আপোনালোকে খাইছেনে? এইটো ফুলৰ পকৰি বনাই খাইছেনে? মোক জনাবচোন কমেণ্ট এটা কৰি। এয়া চাওক, এনেকৈ সকলোখিনি এনেকৈ কৰি ল'ব। আৰু এইকণ পিঁয়াজ অকণমান থেতেলিয়াই ল'ম। ইয়াত পিঁয়াজখিনি ইয়াত এনেদৰে দি ল'ম। পিঁয়াজ বেছি দিব নালাগে, আপোনালোকে ইচ্ছা কৰিলে এনেকৈ নহৰু দিব পাৰে অকণমান মানে একেবাৰে অকণমান, এফুট বা 2 ফুট। আচলতে মোক ল'ৰাহঁতে আজি কৈছে, কিন্তু দেউতাই মোক কালিয়ে কৈছিলে পকৰি কেইটামান বনাবলৈ। কলডিলৰ ভাজি কৰোঁতে ইয়াৰে এইটো পকৰি বনাবলৈ, কিন্তু মোৰ বেচন নাছিলে। দেখিছে নহয়, এইটো নতুন পেকেট খুলিছোঁ। গতিকে মই আজি এইটো দেউতাৰ কাৰণেও কৰিলোঁ ৰেডি। এতিয়া মই এইখিনি ভালদৰে মিলাই ল'ম। তাৰপাছত ইয়াত দিম এতিয়া এইকণ অকণমান চ'দা, নিমখ সোৱাদ অনুসৰি, আৰু অকণমান হালধি গুড়া। আৰু এতিয়া পানী দি এইখিনি মাৰি ল'ম। বৰ বেছিও পানী নিদিওঁ। এয়া অকণমান এইটো সেউজীয়া দেখিছে, মোৰ এয়া ছোৱালীৰ ডিমাণ্ড, ইয়াতে মই অকণমান কালাৰ কৰি দিব লাগে বুলি, গতিকে মই ইয়াত অকণমান কালাৰ দি দিছোঁ। এইফালে মই কেৰাহী তেল বহাই দিছিলোঁ। তেলখিনি গৰম হৈছেনে নাই হোৱা, অকণমান বাকী আছে দেই। এতিয়া হৈছে। এতিয়া ইয়াতে পকৰিকেইটা এনেকৈ, যেনেকৈ আমি পকৰি বনাওঁ আৰু তেনেকৈ দি দিম। আপোনালোকে এইটো ফুলৰ পকৰি বনাই খাই পাইছেনে নাই পোৱা মোক জনাবচোন প্লিজ কমেণ্ট এটা কৰি। আৰু যদি নাই খোৱা তেনেহ'লে এনেকৈ খাবচোন, বৰ ভাল লাগে। ইফালে মোৰ ছোৱালীয়ে নেমু টেঙা কাটি খাই আছে। এয়া এনেকৈ গোটেইখিনি ভাজি ভৰাই ল'ম।
দেউতাই সেইফালে চিঞৰি আছে পকৰি হ'লনে নাই বুলি। গতিকে এইকেইটা এইফালে মই চাহ বহাই দিলোঁ আৰু এইকেইটা দেউতা দিলে। এখন ভিজা আছিলে গম নাপালোঁ। সেউজীয়া ৰং কিয় উঠিব ইয়াত? কালাৰটো নুঠে নহয়। ভণ্টিয়ে একে হেৰি কৰি থকাৰ কাৰণেহে দি দিছোঁ। ল'ৰাই কৈছে কালাৰটো নাই উঠাৰ কাৰণে। দেউতাক এইকেইটা দি আহা, ল'ৰাক পঠাই দিছোঁ দেউতাক চাহ দিবলৈ। তাই মোক বেচোক বাৰু। চাহ বনাই দেউতাক চাহ দি লওঁ। মোৰ মানুহ বাঢ়ি গ'ল, গতিকে এইটো চাইজলৈ আনিলোঁ। চাওক এতিয়া গোটেইকেইটা যিকেইটা আছে এনেকৈ বনাম। এয়া দেখিছেনে খালী কাঁহী। মোৰ ভাগত নপৰিল পকৰি, কিন্তু এইখিনি মই এতিয়া চাফ চিকুণ কৰি লওঁ, তাৰপাছত আহোঁ আপোনালোকৰ ওচৰলৈ। এইখিনি চাওক ভোট জলকীয়া। মই যে আপোনালোকক কৈছিলোঁ মোৰ ৰ'দ নিদিয়াৰ কাৰণে কিবা এটা কাম আধা হৈ আছে বুলি। এয়া চাওক মই এইখিনিৰ ঠাৰিখিনি যোৱাটো ভিডিঅ'ত আপোনালোকক দেখাইছিলোঁ। মই ঠাৰিখিনি ধুনীয়াকৈ ছিঙি এৰাই লৈ এনেদৰে পানীত 2-3 ঘণ্টাৰ কাৰণে ভিজাই থৈছিলোঁ। এয়া চাওক কি ধুনীয়া লাগিছে দেখিবলৈ। দেখিলে খাওঁ খাওঁ লাগে, কিন্তু মই বেছি খাব নোৱাৰোঁ দেই। আপোনালোকে ভোট জলকীয়া খাবলৈ ভাল পায়নে মোক জনাবচোন কমেণ্ট এটা কৰি। গতিকে আহকচোন এইখিনি ৰেডি কৰোঁ। চাওক ইমান ধুনীয়া জলকীয়াখিনিৰ অৱস্থা কি হ'লগৈ। মই এইখিনি ভিজাই কি ল'লোঁহে, একে বৰষুণ নেৰা হ'ল। এইখিনি শেষত মই এনেদৰে তলত জুই দি ধোঁৱা দি এনেকৈ শুকুৱাই ল'লোঁ। এইফালে মই কেৰাহী বহাই থৈছিলোঁ। গৰম হোৱাত মই এইখিনি আজৱাইন দি দিছোঁ। মোৰ জলকীয়া 1.5 কেজি আছে, আজৱাইন কিন্তু এইখিনি লৈছোঁ। আৰু সৰিয়হখিনি মানে গোটেইখিনি মছলা মই ধুনীয়াকৈ ভাজি ল'ম। ইয়াত মই আজি ব্যৱহাৰ কৰিম জিৰা আৰু ধনিয়া যিটো পেকেট পাউডাৰ, যিটো পেকেট পায় সেইটো ব্যৱহাৰ কৰিম। বাকী এইখিনি মই এনেকৈ ইয়াতে ল'ম। মোৰ গিলাচটো যে লৈছিলোঁ এইটো আছিলে ছোৱালীৰ, গতিকে তাই নিদিয়ে, লৈছে। গতিকে মই এইটো দি এইখিনি অলপ গুড়ি কৰি ল'ম। আৰু এইফালে এইখিনি জিৰা পাউডাৰ আৰু ধনিয়া গুটি পাউডাৰ। ইয়াতে মই এতিয়া যিখিনি যাৱতীয় মছলা এইখিনি মিলাই ল'ম। এইখিনি ধুনীয়াকৈ মিলাই লৈ ইয়াতে মই এতিয়া দিম সৰিয়হখিনি দিছোঁ। সৰিয়হ দি মিলাই লৈছোঁ ভালকৈ। মন কৰিব যাতে মছলাখিনি ভালকৈ মিলায়। এতিয়া কেৰাহী গৰম পাতিয়ে থোৱা আছিলে। মই নিমখকণ ভাজি ল'ম। ভোট জলকীয়াত মই সদায় নিমখ ভাজিয়েই দিওঁ, গতিকে মই নিমখকণ ভাজি ল'ম। হৈ গৈছে এইখিনি। এতিয়া মই মছলাখিনিৰ লগত নিমখখিনি মিলাই দিছোঁ। মছলাত থাকিল সৰিয়হ, আজৱাইন, জিৰা আৰু ধনিয়া গুটি। এইটো আমচুৰ পাউডাৰ পেকেট, আপোনালোকে চিনি পাইছেই চাগে। ইয়াৰে মই আধাখিনি দিম, এইখিনি মই ইয়াতে দি দিম। আৰু আকৌ এতিয়া গোটেইখিনি ধুনীয়াকৈ মিলাই ল'ম। এয়া চাওক ধুনীয়াকৈ মিলি গ'ল। আৰু এইফালে মই এতিয়া কেৰাহী বহাম। ইয়াতে মই আধা লিটাৰ তেল দিম, কিন্তু গেছৰ ফ্লেম একদম কম কৰি দিম, একেবাৰে কম। এয়া চাওক মোৰ জলকীয়া ক'লা হৈ পৰিলে, জুইৰ ধোঁৱা লাগি। এতিয়া মই এইখিনি তেলত একদম গেছৰ ফ্লেম একেবাৰে কম, আৰু ইয়াতে জলকীয়াখিনি এনেদৰে দি দিম, গোটেইখিনি দিম। অলপ অলপকৈ গোটেইখিনি দি মই এনেদৰে ভাজি ল'ম। এতিয়া মই গেছটো কিন্তু অফ কৰি দিছোঁ। জলকীয়া এনেদৰে তেলত দিবলগীয়া হ'লে আপোনালোকে যদি গেছৰ ফ্লেমটো একেবাৰে কম কৰি লয়, তেনেহ'লে নাকতো নধৰে, একো নহয়। মই ইমানখিনি জলকীয়া দিছোঁ, কিন্তু মোৰ নাকতো ধৰা নাই আৰু মানে একো চকুতো ধৰা নাই। এতিয়া ইয়াতে অলপ অলপকৈ মই মছলাখিনি মিলাই ল'ম। জলকীয়াখিনিত মিলাই দিম আৰু এইবাৰ এইখিনি দি দিছোঁ। গোটেইখিনি এতিয়া ধুনীয়া জলকীয়া আৰু মছলাখিনি ধুনীয়াকৈ মিলাই পেলাম। চাওক আচাৰৰ ৰং কি হ'লগৈ, ক'লা হ'ল। কিন্তু বৰষুণ যদি নাহিলে হয় আচাৰখিনিৰ ৰংটো বৰ ধুনীয়া হ'ল হয় দেখিবলৈ। কিন্তু জলকীয়া মোৰ বেয়া নহ'ল, যিহেতু মই তলত জুই দিলোঁ। জলকীয়াখিনি ভালেই হ'ল।
পুৰা পুৰা গোন্ধ এটা ওলাইছে, সেইটো কিবা বেলেগ এটা মজা দিছে কিন্তু দেই। গোন্ধটো ভাল লাগিছে, আচাৰখিনি খাবলৈ ভাল হ'ব যেনেই লাগিছে। গোন্ধটোৰ কাৰণে আৰু বেছি ভাল হ'ব যেন লাগিছে মোৰ। এতিয়া এইখিনি ধুনীয়াকৈ মিলাই মই এইটো পাত্ৰতেই থৈ দিম। 2-3 দিন যি ৰ'দত দিম, এই পাত্ৰটোতেই মই এইখিনি ৰ'দত দিম। আৰু এখন কিবা বগা কাপোৰ হ'লেও বা এখন গুৰি চালনী যে বাঁহৰ গুৰি চালনী, তেনেকুৱা এখনে দি মই ঢাকি ৰ'দত দিম। আৰু আধা ঘণ্টাৰ মূৰে মূৰে মই আধা ঘণ্টা আৰু 45 মিনিট এনেকুৱা সময়ৰ মূৰে মূৰে মই এইখিনি ঢাকন গুচাই মই এইখিনি লৰাম আৰু ভালকৈ মিলাম। এয়া চাওক, মোৰ বঙালী জলকীয়া আচাৰ ৰেডি হৈ গ'ল। আপোনালোকে যদি এনেকৈ আচাৰ তৈয়াৰ কৰাৰ পিছত বতৰ বেয়া কৰে, এনেকুৱা কৰিব পাৰে। জুইৰ ধোঁৱা দিলে কিন্তু ঠিক মানে বস্তুখিনি ইমান বেয়া হৈ নাযায়। এয়া চাওক, জলকীয়া, বিশেষকৈ জলকীয়াৰ কথা কৈছোঁ মই। এয়া চাওক, জলকীয়াখিনি ক'লাহে হৈছে কিন্তু। বাৰু বন্ধু বান্ধৱীসকল, আজি মোৰ আপোনালোকক বনাই দেখুওৱা কলৰ ফুলৰ যিটো পকৰি আৰু ভোট জলকীয়াৰ আচাৰটো কেনেকুৱা লাগিলে আপোনালোকে মোক নিশ্চয় জনাব। আৰু এনেকৈ বনাই নে নবনাই আপোনালোকে মোক এইটোও জনাব। যদি নবনাই এনেকৈ বনাবচোন, খুব ভাল লাগে। আৰু আচাৰটো এনেদৰে বনালে বহুত দিনলৈ ভালে থাকে। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে, তেনেহ'লে প্লিজ এটা লাইক কৰিব আৰু এটা কমেণ্ট কৰিব। আৰু যদি মোৰ চেনেলটো নতুনকৈ চাইছে, প্লিজ তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আপোনালোকে দিয়া এটা এটা লাইকে মোক আপোনালোকে ভাল পোৱা, লগতে ময়ো ভাল পোৱা ভিডিঅ'বোৰ আপোনালোকলৈ আগবঢ়াবলৈ মোক যথেষ্ট সাহ দিয়ে, উৎসাহ দিয়ে। আৰু আপোনালোকৰ এটা এটা কমেণ্টে মোক আগবাঢ়ি যাবলৈ যথেষ্ট সাহস দিয়ে। আপোনালোকে ভাল বেয়াটো যে মোক জনায়, সেইটো মোৰ খুব ভাল লাগে। আৰু আপোনালোকে সকলোৱে মোক জনায় কোনটো ভাল লাগিছে বা কিবা বেয়া হ'লেও জনায়। গতিকে আপোনালোকক মই সেইবাবে অশেষ ধন্যবাদ যাচিছোঁ, আৰু লগতে অযুত মৰম। তেনেহ'লে আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোকক এৰো। বাই বাই।